हेलो फ्रेंड्स मोर चैनलत स्वागतम जनालो অসম সচিবালয় 170টা পদমগুলি আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে তাৰে কেনেকৈ মোবাইলতে এপ্লাই কৰিব পাৰিব মই আজি স্টেপ বাই স্টেপ দেখুৱাই দিম বলক ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্ট টেট মোবাইল নম্বৰ পাব মোবাইল নম্বৰ ফাৰ্ষ্টত মোবাইল নম্বৰ বহাব তাৰপিছত ইয়াত ইমেইল আইডি বহাব তাৰপিছত সেন্ড ওটিপি ক্লিক কৰি দিব তাৰপিছত মোবাইলত এটা ওটিপি যাব ওটিপিটো ইয়াত বহাব লাগিব বহাই কিনে সাবমিটত ক্লিক কৰি দিব তাৰপিছত পাসওয়ার্ড আৰু আইডি হৈ যাব তাৰপিছত লগইন কৰিব লাগিব ইয়াত লগইন কৰিব আপোনাৰ মোবাইল নম্বৰ আৰু পাসওয়ার্ডটো মোবাইলত মেছেজত সোমাই যাব তাৰপিছত সাইন ইনত ক্লিক কৰিব তাৰপিছত ইয়াত ক্লিক হিয়াৰ গো টু ইয়াত ক্লিক কৰিব তাৰপিছত এপ্লাই নাওত ক্লিক কৰিব তাৰপিছত ইয়াত নাম ভৰাব ফাৰ্ষ্ট নেম তাৰপিছত লাষ্ট নেম ভৰাব তাৰপিছত জেন্ডাৰ ডেট অফ বাৰ্থ ভৰাব নেশনালিটি ইয়াত ভৰাব কেটেগৰী ভৰাব বাইকিনে তাৰপিছত অলপ তল আহিব ল্যাঙ্গুয়েজ সিলেক্ট কৰিব আসামিজ mother father qualification তাৰপিছত 7 কন্টিনিউত ক্লিক কৰিব তাৰপিছত 7 কন্টিনিউত ক্লিক কৰিব yes process ইয়াত ক্লিক কৰিব ইয়াত ভুলটো আছে ৰিলিজনটো দিয়া নাই 7 কন্টিনিউত ক্লিক কৰিব প্ৰেজেন্ট এড্ৰেছ বহাই দিব প্ৰেজেন্ট আৰু পাৰ্মানেন্ট এড্ৰেছ ইয়াত বহাই দিব ভিলেজ
ভিলেজ টু দিব, তাৰপিছত পুলিচ ষ্টেচন, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড, কণ্টেক্ট নম্বৰ বহাই দিব। গোটেই ডিটেইলছ এড্ৰেছটো ভৰোৱাৰ পিছত যদি একে এড্ৰেছ হয় তেনেহ'লে ছেভত ক্লিক কৰি দিব। তাৰপিছত তলফালে আহি 7 কণ্টিনিউত ক্লিক কৰিব। য়েছ প্ৰচিড ইয়াত ক্লিক কৰি দিব। তাৰপিছত নেক্সট পেজ খুলি যাব। ইয়াত এডুকেশ্যন ডিটেইলছটো ভৰাই দিব। ফাৰ্ষ্টত আহিব SSLC, তাৰপিছত আহিব হাই ছেকেণ্ডাৰী, তাৰপিছত আহিব ডিগ্ৰী। বহাৰ পিছত তলফালে আহি কিনে 7 কণ্টিনিউত ক্লিক কৰি দিব। মই এবাৰ বহাই লওঁ। আৰু select কৰিব name of the course।
তাৰপিছত সিলেক্ট কৰিব চেণ্টাৰ, তাৰপিছত 7 নেক্সট কন্টিনিউত ক্লিক কৰিব। তাৰপিছত আহি গ'ল নেক্সট পেজ। ইয়াত ডকুমেন্টছ আপলোড দিব লাগিব। ফটো তাৰপিছত চিগনেচাৰ, SSLC এডমিট কাৰ্ড, তাৰপিছত গ্ৰেজুৱেট মাৰ্কশ্বিট, গ্ৰেজুৱেট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, তাৰপিছত কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট, তাৰপিছত ডিক্লাৰেশ্যন ফৰ্ম চাবমিট কৰিব লাগিব। তাৰপিছত 7 ক্লিক কৰিব। তাৰপিছত নেক্সট পিছত আহিব ফাইনেল চাবমিট। আজিলৈ এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।